নিউমাৰলজি হিচাপত নিজৰ নামটো চেঞ্জ কৰা যেন আজিকালি এটা নতুন ফেশ্বন হৈ গৈছে যে চবেই নিজৰ নামটো নিউমাৰলজি হিচাপত চেঞ্জ কৰে। কিছুমানে নিজে শিকি লয়, কিছুমানে কনচালটেণ্ট হিচাপত কাৰোবাক কনচাল্ট কৰি লয়। কোনোবাই হয়তো এনেকুৱা থাকে যে তেওঁলোকে ইউটিউবৰ পৰা চায়ো তেওঁলোকে নিজৰ নামটো চেঞ্জ কৰি লয়। এনেকুৱা বহুত মানুহ পাইছে যোনে ইউটিউবৰ ভিডিঅ' চাই নিজৰ নামটো নিউমাৰলজি হিচাপত তেওঁলোকে নিজৰ নামটো কাৰেক্ট কৰি লৈছে। ইয়াতে পজিটিভো আছে, নিগেটিভো আছে। পজিটিভ হিচাপত এইটো হয় যে আজিকালি মানুহবোৰ এৱেৰ হোৱা হৈছে, ইম্পৰ্টেঞ্চটো বুজি পাইছে যে নিজৰ নামটো ডেট অফ বাৰ্থৰ হিচাপত মিলোৱাটো কিমান দৰকাৰ। কাৰণ দিনটোত আমাৰ নাম লৈ বহুত মানুহে আমাক মাতে বা ফোনতো যেতিয়া কাৰোবাক ফোন কৰা যায় ফোনতো সেই নামটো ডিছপ্লে হয় বা য'তে আমি যাওঁ নিজৰ নামটো আমি তাত দিওঁ, বেংকত থাকে বা ক'ৰবাত ছিগনেচাৰ আমি নিজৰ নামটোৰে কৰোঁ। চ' নামৰ ভাইব্ৰেশ্যন আমাৰ লাইফত বহুত ইম্পেক্ট কৰে। আগতে অকল চেলিব্ৰিটিজসকল যিবোৰ ডাঙৰ ফিল্ম ষ্টাৰ্ছ আছিলে বা যিমানবোৰ স্পৰ্টছ পাৰ্চন আছে তেওঁলোকে কনচাল্ট কৰি নিজৰ নামটো চেঞ্জ কৰিলে। বাট আজিকালি আমাৰ কমন পিপলছৰ মাজতো এই ট্ৰেণ্ডটো চলিছে, তেওঁলোকে নিজৰ নামটো নিউমাৰলজি হিচাপত ৰাখে। নিজৰ বিজনেছবোৰ তেওঁলোকে নিউমাৰলজি চাই পিনে তেওঁলোকে নামবোৰ ৰাখে, লগ'বোৰ ডিজাইন কৰে, কালাৰ হিচাপত ডিজাইন কৰে। চ' এইটো এটা পজিটিভ হৈছে। বাট নিগেটিভ ইম্পেক্ট এইটো হৈছে যে নজনাকৈ বহুতে নিজৰ নামটো চেঞ্জ কৰি লাইফত প্ৰব্লেমহে লৈ আহে। কাৰণ এটা নামে আমাৰ ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি, জব এইবোৰ গোটেইবোৰ হেল্থৰ ওপৰতো আনকি বহুত ইম্পেক্ট কৰে। এটা এক্সাম্পল দিব বিচাৰিছোঁ আপোনালোকৰ মাজত। লেট বলিউড ষ্টাৰ ইৰফান খান, চবে হয়তো তেখেতক জানে, তেখেতৰ চিনেমা চাই ভাল পায় কাৰণ তেখেতৰ এক্টিং বহুত মানুহে পচন্দ কৰিছিলে। তেখেতৰ ফাৰ্ষ্টত নাম আছিলে ইৰফান, IRFAN, যিটো নামৰ টোটেল একচুৱেলি 8ত আহে, শনিত আহে, যিটো নিউমাৰলজি হিচাপত নামটো একচেপ্টেবল নহয়। চ' তেখেতে কি কৰিলে, তেখেতৰ নামটো R এড কৰি পিনে নামটো চেঞ্জ কৰিলে আৰু নামৰ টোটেলটো আহিলে 1ত। মোৰ এটা ভিডিঅ' আছে আগতে যে নেম নিউমাৰলজি হিচাপত আমাৰ নামবোৰ কিমানত আহিব লাগে, 1 3 5 6 আমি নিজৰ নামবোৰ ৰাখিব পাৰোঁ। বাছ নামটো আমাৰ অপজিট নাম্বাৰছৰ মানে আমাৰ ডেট অফ বাৰ্থৰ লগত অপজিট হ'ব নালাগে। চাব গ'লে নিউমাৰলজি হিচাপত তেখেতৰ নামটো কাৰেক্ট আছে, কিন্তু যেতিয়া আমি R প্লেচ কৰোঁ, যেনেকুৱা এৰ পৰা জেডলৈকে গোটেইবোৰ এলফাবেটৰে নিজা নাম্বাৰ থাকে। A হ'ল 1, ঠিক তেনেকৈ R হৈ গ'ল 2 আৰু F হৈ গ'ল 8। যেতিয়া এক্সট্ৰাকৈ R পুট কৰা গ'ল মানে 2 মানে চন্দ্ৰ এক্সট্ৰাকৈ যিটো নামত এড কৰা গ'ল এফৰ ছাইডত, এফৰ যিটোৰ ভেলু হৈ গ'ল 8 মানে শনি, 2 আৰু 8 নিউমাৰলজি হিচাপত কমপ্লিটলি অপজিট হয়, এণ্টি হয় বা আমি এনিমি হিচাপতো ধৰোঁ। চ' যেতিয়া আমি নাম কাৰেক্ট কৰোঁ, নাম যেতিয়া আমি চেঞ্জ কৰোঁ, এণ্টি নাম্বাৰছবোৰ কেতিয়াও আমি এক্সট্ৰাকৈ প্লেচ নকৰোঁ বা যেতিয়া আমি নাম এটা এক্সট্ৰা এলফাবেট এড কৰোঁ তাৰ ওচৰৰ নাম্বাৰটোৰ লগত এনিমি বা এণ্টি হ'ব নালাগে। যিটো তেখেতৰ নামত আছিলে, যেতিয়া এক্সট্ৰাকৈ R এড কৰিলে সেই Rটো এফৰ অপজিট হৈ গ'ল, যাৰ ফলত এইটো দেখা গৈছে যে তেখেতৰ হেল্থৰ ইছ্যুজ আহিলে আৰু তেখেতৰ পাছত মৃত্যু কেঞ্চাৰৰ কাৰণে হয়। চ' নাম চেঞ্জ কৰোঁতে আমি বহুত সাৱধান। নামবোৰ চেঞ্জ কৰাৰ সময়ত এইবোৰ বহুত মেটাৰ কৰে। নামৰ এলফাবেট আমি ক'ত প্লেচ কৰিছোঁ, প্লেচমেণ্টৰ ওপৰতো বহুত ডাঙৰ ইম্পেক্ট থাকে। চ' এলফাবেটবোৰ আমি ক'ত প্লেচ কৰিছোঁ সেইটোৰ ওপৰতো বহুত ইম্পেক্ট থাকে। কোনবোৰ নাম্বাৰছৰ ওচৰত আমি প্লেচ কৰিছোঁ সেয়াও বহুত মেটাৰ কৰে। আৰু এটা এক্সাম্পল দিব বিচাৰিছোঁ, হয়তো বহুতে তাৰক মেহতা চায়, তাৰক মেহতা কা উল্টা চশমা, সব টিভিত আহে। তাৰক মেহতাৰ যিজন প্ৰডিউচাৰ অসিত কুমাৰ মোদী, অসিত কুমাৰ মোদী নিজৰ নামটো চেঞ্জ কৰি পিনে কুমাৰত R লগাইছে। অসিত কুমাৰ মোদী তেখেতৰ নামো ষ্টাৰ্টিঙতে নম্বৰ 4ত আহিছিলে ৰাহু, চ' ৰাহু একচেপ্টেবল নহয়, তেখেতে এক্সট্ৰাকৈ R এটা এড কৰি পিনে নিজৰ নামৰ কমপ্লিটলি চেঞ্জ কৰি 6 কৰি লৈছে। নামটো তেখেতে চেঞ্জ কৰি পিনে টোটেল নামটো আনিলে নম্বৰ 6ত। কিন্তু ইয়াতেও যদি আপোনালোকে চায় Rৰ ওচৰত যিটো M আছে, এমৰ ভেলু হৈ গ'ল 4 মানে ৰাহু আৰু R হৈ গ'ল 2 মানে চন্দ্ৰ। চন্দ্ৰ আৰু ৰাহুৰো কোনো ধৰণৰ লিংক নাই, কোনো ধৰণৰ মিল নাই। 2 আৰু 4 অপজিট নাম্বাৰ হয়। চ' ইয়াতেও যদি আপোনালোকে চায় অসিত কুমাৰ মোদীৰ বৰ্তমান যিমানবোৰ আৰ্টিষ্ট আছে তেওঁলোকৰ লগত সেই বণ্ডিংটো, সেই ৰিলেশ্যনটো বৰ্তমান ঠিক নহয়। বহুত পুৰণা যিমানবোৰ আৰ্টিষ্ট আছিলে তেওঁলোকে লাহে এৰিছে। আনকি এইটোও শুনা গৈছে দিলীপ যোশী যিটো মেইন লিডত আছে, জেঠালাল, তেখেতৰ লগতো খুব এটা বণ্ডিংটো বা ৰিলেশ্যন যিটো আমি কওঁ আৰ্টিষ্ট আৰু এজন প্ৰডিউচাৰ মাজত, সেই বণ্ডিংটো, সেই ৰিলেশ্যনটো বৰ্তমান তেওঁৰ লগতো ঠিক নাই। এইটো মেইনলি ইম্পেক্ট আহিছে তেখেতৰ নামৰ পৰা, কাৰণ ইয়াতে নামৰ প্লেচমেণ্টৰ লগতো কথা থাকে। আমাৰ নামৰ কিছুমান ঠাইত কিছুমান প্লেচমেণ্ট হেল্থ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি, এডুকেশ্যন এইবোৰক বুজায়। চ' প্লেচমেণ্ট কৰাৰ সময়তো যদি আমাৰ নাম্বাৰিংবোৰ নিমিলে তেতিয়াও ৰিলেশ্যনশ্বিপবোৰ ইম্পেক্ট কৰে। আৰু এই গোটেই নলেজটোক এডভান্স নেম নিউমাৰলজি নাইবা প্ৰনলজি বুলিও কোৱা হয়। চ' যদি আপোনালোকে নিজৰ নামটো চেঞ্জ কৰিছে, কাৰেক্ট কৰিছে, এবাৰ নাম্বাৰিংবোৰ চেক কৰি চাব। যদি আপোনাৰ
যিবোৰ এলফাবেট আপুনি এড কৰিছে এক্সট্ৰাকৈ তাৰ ওচৰত এণ্টি নাম্বাৰ বা অপজিট নাম্বাৰ আছে নেকি যদি আছে তেতিয়াহ'লে আৰু এবাৰ প্ৰপাৰলি আপোনালোকৰ নিজৰ নামটো ডিজাইন কৰি ল'ব মোৰ ফালৰ পৰাতো মই সদায় এইটোৱে ছাজেশ্যন কৰোঁ যে নিজে শিকি লৈ পিনে নামবোৰ চেঞ্জ কৰা বেছি ভাল কাৰণ নামবোৰ আমাৰ হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ এণ্ড মানি বহুত ইম্পেক্ট কৰে আপোনাৰ কি ৰিকুৱাৰমেণ্ট আছে নিজৰ হেল্থ ঠিক কৰিব বিচাৰিছে নিজৰ কেৰিয়াৰ জব মানি নে ৰিলেশ্যনশ্বিপ কি ঠিক কৰিব বিচাৰিছে সেই বস্তুটো আপুনিহে প্ৰপাৰলি জানিব আৰু তাৰপিছত নেম নিউমাৰলজি শিকি আপুনি নিজৰ নেমৰ ভাইব্ৰেশ্যনটো কাৰেক্ট কৰি ল'ব পাৰে আৰু নিজৰ লাইফটো বেটাৰ কৰি ল'ব পাৰে যেনেকৈ ৰিলেশ্যনশ্বিপৰ কাৰণে নামৰ ছেকেণ্ড থাৰ্ড ফ'ৰ্থ আৰু ছেভেন প্লেচমেণ্টটো চেক কৰিব লাগে তাত কোনো ধৰণৰ অপজিট নাম্বাৰ থাকিব নালাগে সেইবোৰ প্লেচমেণ্ট বহুত মেটাৰ কৰে নহ'লে নাম ডিজাইনিঙত যদি প্ৰপাৰ নাথাকে সেই নামটো যিমানবাৰ ইউজ কৰা হ'ব সেই নামৰ ভাইব্ৰেশ্যন এক্টিভেট হ'ব আৰু ৰিলেশ্যনশ্বিপৰ ওপৰত ইম্পেক্ট কৰিব ঠিক তেনেকৈ মানি ফৰেন ট্ৰেভেল এডুকেশ্যন নিজৰ এছেটছ এই গোটেইবোৰ বস্তু নেমৰ ওপৰত ডিপেণ্ড কৰে মেটাৰ কৰে মই ভিডিঅ'টোৰ তলত এটা লিংক দি দিছোঁ য'ত আপোনালোকে নিজৰ নামৰ কেলকুলেশ্যন কৰি চাব পাৰে তাত আপোনালোকে নিজৰ ফাৰ্ষ্ট নেমটো চেক কৰি চাব আৰু নিজৰ টোটেল নামটো চেক কৰি চাব 1356ত আহিব লাগে প্লাছ যদি কাৰোবাৰ মূলাং বা ভাগ্যাং 8 হয় তেওঁলোকৰ নামৰ টোটেল কেতিয়াও 1ত আহিব নালাগে যাৰ মূলাং বা ভাগ্যাং 3 হয় তেওঁলোকৰ নামৰ টোটেল কেতিয়াও 6ত আহিব নালাগে যাৰ মূলাং বা ভাগ্যাং 6 হয় তেওঁলোকৰ নামৰ টোটেলটো কেতিয়াও 3ত আহিব নালাগে বাকি সকলোৱে 1356ত ৰাখিব পাৰে নিজৰ নামটো কিন্তু যেতিয়া নামবোৰ চেঞ্জ কৰা যায় কাৰেক্ট কৰা যায় এলফাবেটৰ চেঞ্জ কৰা সময়ত মই যিবোৰ কথা ক'লো যে ওচৰৰ এলফাবেটৰ নাম্বাৰছবোৰ কেতিয়াও অপজিট হ'ব নালাগে সেই বস্তুটো ধ্যান ৰাখিব লাগে সো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব নিজৰ নামৰ টোটেল কিমান আহে ক্যালকুলেট কৰিব আৰু ভিডিঅ'ৰ কমেন্ট সেকশনত জনাব যে আপোনাৰ নামৰ টোটেলটো কিমানত আহে এতিয়ালৈকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ইনফৰমেশ্যন মই আগলৈ আৰু প্ৰভাইড কৰি থাকিম আৰু যদি নিউমাৰলজি শিকিব বিচাৰিছে তেতিয়াহ'লে WhatsApp গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গ্ৰুপটোত জয়েন কৰিব পাৰে নিজে শিকি নিজৰ লাইফ নিজৰ ফ্যামিলি মেম্বাৰ্ছৰ লাইফটো আপোনালোকে চেঞ্জ কৰিব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নটিফিকেশন বেল ক্লিক কৰি ল'ব যদিও শিকিব নিবিচাৰে এনেকুৱা ফ্ৰী ভিডিঅ'ছ মই আৰু আগলৈও আনি থাকিম য'ত আপোনালোকে ভিডিঅ'ছবোৰ চাই বহুত কথা শিকিব পাৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ